তৎপৰে তো বাৰু কোনে যি মন যায় তাকেই কৰিব। সিহঁতৰে নহয় বহুত ধনী জ্ঞানীৰো সেই একেই ধাৰণা। এদিনৰ মায়াৰে ৰজা হোৱাৰ পৰিৱৰ্তন মাথো ধৰণ কৰণ আৰু উদ্দেশ্য থাকে। আচ্ছা এই মানুহ কোন হ'ব আৰু আমাৰ এই ফাইনেন্স মিনিষ্টাৰ যে তেওঁৰ ৰিলেটিভ। গতিকে DSPৰ পৰা একেবাৰে জগজগমগ কৰিছে যে গৃহ বিভাগটোত একুৰা মানে ভুই কোপৰহে সৃষ্টি হৈছে আৰু আমাৰ ঘৰ মহলো এতিয়া জগজগমগ কৰিছে। মোৰ ওপৰত হেঁচা এই জগজগমগ কৰিলে মোক বাজিল। হেল্ল' হয় ছাৰ। হয় ছাৰ মই ডিউটিতে আছোঁ। মই ছাৰ মই ডিউটিতে আছোঁ ছাৰ। ঠিক আছে ঠিক আছে ঠিক আছে ছাৰ ছাৰ মৰ্ণিং আপোনাক কিজানি বহুত বেয়া ব্যৱহাৰ কৰিছে আৰু আপুনি হাঁহিছে। কি কৰিব পুলিচৰ চাকৰি ৰেংক অনুযায়ী গতিকে ওপৰৰ পৰা গালি খোৱা হজম এইটো হৈ গ'ল। তাতে এখন বহুতো বেয়া লাগিছোঁ আৰু আমাৰ পিছত দেউতা সেই ধুনীয়া আৰু মই এই চাকৰিটো দৰমহা কেইটালৈকে খুব কৰি মুখ মেলি ৰৈ থাকোঁ।